আজি তিতাবৰত টাই আহোম জনগোষ্ঠীয়ে কেইবাটাও সংগঠনে মিলি এখন মহিলা সমিতি গঠন কৰা হয় আৰু সেই মহিলা সমিতিখনত উদ্দেশ্য ব্যাখ্যা কৰে টাই আহোম জনগোষ্ঠী হেমন্ত লাহনে আৰু সভাপতিত্ব কৰে টাই আহোম জনগোষ্ঠী বিশ্বজিৎ সন্দিকৈয়ে আৰু তাত কেইবাটাও সংগঠনৰ বিষয়ববীয়া কেন্দ্ৰীয় বিষয়ববীয়া তাত উপস্থিত থাকে। টাই আহোম জনগোষ্ঠীয় মহিলা সমিতিখনৰ নৱনিৰ্বাচিত সভাপতি মৰমী গগৈ আৰু যুটীয়া সম্পাদক মৌচুমী গগৈ আৰু বাসন্তী গগৈ লৈ 31জনীয়া এখন সমিতি গঠন কৰে। টাই আহোম জনগোষ্ঠীয় আজি মহিলা সমাজ এখন আজি মহিলা পৰিষদ এখন আজি নতুনকৈ গঠন হ'ল। যথেষ্ট এটা ভাল খবৰ এই মুহূৰ্তত। কি ক'ব, অনুভৱটো কেনেকুৱা? অনুভৱ মই সকলোকে খুব টান জনাইছোঁ। অনুভৱটো মানে বুজাবলৈ ভাষা নাই, যিহেতু আজি বহুত দিনৰ পৰা যিখিনি আশা কৰি থকা হৈছিলে আমাৰ আহোম মহিলাসকলৰ এটা মানে সাংগঠনিক ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আমাৰ মহিলা এটা দল হ'ব লাগে। মহিলা আজি পৰিষদ গঠন হৈছে, গতিকে সেই মহিলা পৰিষদৰ জৰিয়তে আমি বিভিন্ন জেগাত আমাৰ যিসকল মহিলা আছে সেই সকলোক উলিয়াই আনি আমি এটা ভাল আহোম জাতি, যিহেতু 600 বছৰ ৰাজত্ব কৰিছে আহোমে, গতিকে সেই 600 বছৰ ৰাজত্ব কৰাৰ যি আমাৰ আহোমৰ যি মানে পূৰ্বপুৰুষে দি থৈ যোৱা যিখিনি কীৰ্তিচিহ্নখিনি জীয়াই ৰাখিব লাগে, লগতে আমাৰ আহোমৰ যিখিনি সাজ সজ্জাৰ পৰা আদি কৰি যিখিনি আমাৰ আছে সেই সকলোখিনি আমি পৰিধান কৰিব পৰাকৈ আমি এটা জাগৰণ সৃষ্টি কৰিব লাগে। আমাৰ মহিলাসকলে প্ৰচাৰ চলাব লাগে। সেই হিচাপে আজি আমাৰ সকলোৰে সহযোগত আজি মহিলা পৰিষদ গঠন হৈছে, গতিকে বহুত ভাল লগা এটা বিষয় হয়, বহুত ভাল লগা খবৰ। আমাৰ আহোমসকলে তিতাবৰ ফালৰ পৰা আমি আহোম পৰিষদ গঠন কৰা হ'ল আজি। আৰু লগতে যিবিলাক আমাৰ আঁচনি আহি আছে, আমাৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰে বা আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা যিখিনি আঁচনি আছে, আন জনগোষ্ঠীয়ে যেনেধৰণে লৈছে তেনেধৰণে যাতে আমাৰ জনগোষ্ঠী বাদ পৰি থকাসকলে যাতে সকলোখিনি ল'ব পাৰে, তাৰ বাবে আজি আমি একত্ৰিত হৈছোঁ। সকলোৱে আমি জাগিব লাগিব, আমি আগবাঢ়িব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি এই পৰিষদখনে যাতে আমি আগবঢ়াই নিব পাৰোঁ। আমাৰ ভাষাৰ ক্ষেত্ৰতে হওক, আমাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে যাতে আমি বজাই ৰাখি আজি আমি প্ৰথম তিতাবৰত আহোম পৰিষদ মহিলা পৰিষদ গঠন কৰিছোঁ। গতিকে সেই হিচাপে সকলোৱে সহযোগিতা আগবঢ়াই আমাৰ লগত সকলোৱে সহযোগ কৰিব। গাঁৱে ভূঞে যত যি মহিলা আছে সকলোকে আমি উলিয়াই আনি আমি এটা নতুন জাগৰণ সৃষ্টি কৰিব লাগিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমি উঠি পৰি লাগিম আৰু আগন্তুক আমাৰ মেডাম মেফি আহি আছে। মেডাম মেফিত আমাৰ তিতাবৰ আটাচুৰ ছাত্ৰ সন্থাৰ জৰিয়তে আজি মেডাম মেফি পতা হ'ব। তাত আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। আমাৰ প্ৰতিগৰাকী মহিলাই যাতে আমাৰ 500-600 গৰাকী যাতে মহিলাই আমি দেখাব পাৰোঁ যে আমি টাই আহোম হিচাপে আমাৰ মেডাম মেফি ভাগ আমাৰ আহোমৰ পূৰ্বপুৰুষৰ যি মেডাম মেফি পাতিব লাগে, তেখেতসকলক আমাৰ পূৰ্বপুৰুষসকলক আমি প্ৰণাম জনাব লাগে। গতিকে সেই হিচাপে আমি 500-600 মহিলাই যদি আমি এটা যদি তিতাবৰত জাগৰণ সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ চৰকাৰক যিখিনি পাবলগীয়াখিনি আমি সকলোখিনি আমি দাবীবিলাক আমি গ্ৰহণ কৰিব পাৰিম। গতিকে সেই হিচাপে মই সকলোকে এই অনুষ্ঠানৰ জৰিয়তে সকলোকে মেডাম মেফিৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। লগতে আমি সকলোৱে মিলি জুলি একেলগে মেডাম মেফি উদযাপন কৰিম। ধন্যবাদ।